Good morning, traders. So, বেংক নিফটি যোৱাকালি ভাল ফল হ'ল, ঠিক আছে, বেংক নিফটি আৰু নিফটি। চ' আজি ইম্পৰ্টেণ্ট লেভেলছ কেইটা মই কৈ দি আছোঁ, ঠিক আছে। 49,000 এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ হ'ব পাৰে, ডাঙৰ চাইকলজিকেল নাম্বাৰ, ঠিক আছে। দেন মিডিলত আপুনি 48,500 এইটো চাইকলজিকেল নাম্বাৰ বা আপুনি ক'ব পাৰে ৰেজিষ্টেঞ্চ এটা, ধুনীয়া ৰেজিষ্টেঞ্চ এটা হ'ব পাৰে, ঠিক আছে। আৰু ছাপৰ্টত আমি ক'লে 48,200 এটা ফাৰ্ষ্ট ছাপৰ্ট এণ্ড ছেকেণ্ড ছাপৰ্ট 48,000 48,000 এজ এ আমি চাইকলজিকেল নাম্বাৰ কনচিডাৰ কৰিব পাৰিম আমি, ঠিক আছে। চ' আজি ইম্পৰ্টেণ্ট হৈ যাব যে মাৰ্কেট ক'ত অ'পেন হ'ব। যদি মাৰ্কেট কেতিয়াবা গেপ ডাউন অ'পেন হয়, ঠিক আছে। চ' গেপ ডাউন অ'পেন হৈ পেলাই মাৰ্কেট ফাৰ্ষ্ট কোনটো ছাইডে মুভ কৰিছে সেইটো চাব লাগিব, ঠিক আছে। ছাপ'জ মাৰ্কেট অ'পেন হ'ল, গেপ ডাউন অ'পেন হ'ল আৰু 48,000ৰ ওচৰত আহি গ'ল, ঠিক আছে। 48,000ৰ ওচৰত অহাৰ লগে লগে মানে ইয়াতে এটা ট্ৰেপিং জ'ন এটা ক্ৰিয়েট হৈ যাব, ঠিক আছে। চ' ইয়াতে অলপ ৱেইট কৰিব চাব লাগিব, ৱেইট কৰি পেলাইতো চাব লাগিব যে এইটো ব্ৰেক কৰে নে নকৰে, ঠিক আছে। ইয়াৰ ট্ৰেপিং কৰিব। কেনেবা যদি গেপ আপ খোলে 48,500 এইটো লেভেল এটা চাব লাগিব, ঠিক আছে। 48,500 যদি ডাইৰেক্ট তলত আহি পেলাই 48,200 ওচৰত থাকে ন, তেতিয়া আমি বাইং কৰিম, ঠিক আছে। বাট এইটো ব্ৰেক কৰি দিয়ে তেনেহ'লে ৱেইট এণ্ড ৱাচ কৰিব লাগিব। বাট এইটো যেতিয়া মাজতে যদি খেলি থাকে তেনেহ'লে এইটো অপশ্যন চেলাৰ্ছে পইচা ঘটিব, ঠিক আছে। ইয়াতে আমি বায়াৰ্ছে একো কৰিব নোৱাৰিম, ইয়াতে ট্ৰেপ হৈ যাম 500 পইণ্টৰ ৰেঞ্জৰ ভিতৰত। চ' আজি এক্সপাইৰী আছে, মোৰ বেলাটো আহিব লাগে, ঠিক আছে। চ' ৱেইট এণ্ড ৱাচ কৰি পেলাই আমি ট্ৰেড বনাম। নিফটিটো ছেম, নিফটিটো ছাপৰ্ট 22,235 ফাৰ্ষ্ট ছাপৰ্ট হ'ব, ছেকেণ্ড ছাপৰ্ট 22,000, ঠিক আছে, ডাউন ছাপৰ্ট এইটো। আৰু ৰেজিষ্টেঞ্চ লাগিব 22,344 ফাৰ্ষ্ট ৰেজিষ্টেঞ্চ, ছেকেণ্ড ৰেজিষ্টেঞ্চ 22,500 এইটো ডাঙৰ ৰেজিষ্টেঞ্চ হয় এইবিলাক, ঠিক আছে। চ' এইবিলাক ৰেজিষ্টেঞ্চ ইম্পৰ্টেণ্ট হয় এইবিলাক লেভেলছ, ঠিক আছে। এণ্ড আজি ইম্পৰ্টেণ্ট হৈছে মাৰ্কেটটো অ'পেন ক'ত হ'ব। এতিয়া এনেও যোৱাকালি ভাল চেল হয়, ওপৰ চেলাৰ চাইডত এল বহুত আছে, ঠিক আছে। চেলাৰ্ছৰ ওপৰত এল ডাইৰেক্ট আছে, এইকেইটা ভাল প্ৰফিটত বহি আছে। চ' সেইকেইটা ডাইৰেক্টলি এক্সিট নকৰে, ঠিক আছে। লোৱাৰ চাইডে ডাইৰেক্ট এল নাই। চ' এইটো আজি ৱেইট কৰোঁ, মাৰ্কেটটো অ'পেন হ'ব দিওঁ, এতিয়ালৈকে অ'পেন হোৱা নাই, তাৰপিছত আমি ট্ৰেড ল'ম, ঠিক আছে। চ' চাই থাকক গাইজ, ষ্টে টিউন। চ' গাইজ আমাৰ ষ্টপ লছ হিট হ'ল, ঠিক আছে। আজি প্ৰফিটে হ'লে কিন্তু ইমান ফাষ্ট মুভমেণ্ট এটা বাছিলে যে মানে ষ্টপ লছটোও আমাৰ ডাঙৰ হৈ গ'ল আজি, ঠিক আছে। ভয়ংকৰ ট্ৰেপ কৰিলে, মই দেখুৱাই দি আছোঁ। এইটো জেগাত মই 926 মই এণ্ট্ৰি কৰিছিলোঁ, ঠিক আছে, পুট চাইডে, ঠিক আছে। চ' প্ৰফিট আহিলে এনেকৈ ডাঙৰ কেনেল বনিলে, প্ৰফিট দেখুৱালে, কিন্তু উইদিনে দুটা কেনেল পিছতে এই চব কেনেকুৱা ডাঙৰ মোৰ ওপৰত আহি গ'ল, আছে না। মানে ষ্টপ লছ হ'বলৈ মই চান্স নাপালোঁ ইয়াতে। মই মানে দেখালোঁ কি 700, মানে এই 900 পাইছে আৰু লছটো ডাইৰেক্ট কাট কৰি দিলোঁ, ঠিক আছে। চ' আজি মানে বহুত ভলাটাইল মাৰ্কেট হৈ গৈছে, ভিক্সটো গম পাই, ভিক্সটো বাঢ়ি গৈছে, 17 হৈ গৈছে ভিক্স। চ' সেইকাৰণে মাৰ্কেটটো বহুত ভলাটাইল হৈ গৈছে, আপ এণ্ড ডাউন হৈ আছে, একদম বহুত ফাষ্ট মুভমেণ্ট কৰি আছে, ঠিক আছে। নিফটিটো আপোনাৰ নিফটিটো ভাল, নিফটিটো ষ্টেবল হয় ক'ব পৰা যায়, ষ্টেবলি লাহে লাহে ওপৰত গৈ আছে। কিন্তু বেংক নিফটিটো এটা ৰেঞ্জত ফাঁচি গৈছে, 48,200ৰ পৰা 48,000 আমি ক'ব পাৰে 200 পইণ্টৰ ৰেঞ্জত ফাঁচি গৈছে। এইটো ব্ৰেকআউটটো আহিব, এতিয়া ওপৰত যাব নহ'লে তলত আহিব, বাট এতিয়া নাহে, ঠিক আছে। আৰু আহিলেও ট্ৰেপ কৰিব। চ' আজি লছটো অলপ বেছি হৈ গ'ল, চাই দিব পাৰে 900 লছ হৈ গ'ল, যিটো হ'ব নালাগিছিলে। ফাষ্ট মুভমেণ্ট হ'বৰ কাৰণে লছটো অলপ ল'বলগীয়া হ'ল, মানে ষ্টপ লছ ল'বলৈ চান্স নাপালোঁ, ইমান ফাষ্ট মুভমেণ্ট আছিলে। চ' ইয়াত মই এণ্ট্ৰি কৰিছিলোঁ, মই ষ্টপ লছ লগাই যে চাইছিলোঁ, এইটো উইদিন ছেকেণ্ড মানে 3 মিনিটতে ওপৰত এটা কেণ্ডেলটো ওপৰত আহি গ'ল, ঠিক আছে। তাৰপিছত এইটো কেণ্ডেল চাই পেলাই মই ৰখিব নোৱাৰিলোঁ আৰু এক্সিট মাৰিলোঁ। লছটো বঢ়াই লাভ নাই, আপুনি জানে, ঠিক আছে। লগালগ লছ চাইছে আপোনাৰ লিমিটৰ বেছি গৈ আছে, লছটো কাট কৰক।
তাৰপিছত এইটো এভাৰেজ কৰি লাভ নাই এইটো। আৰু ইম'শ্যনটো বহুত ট্ৰিগাৰ হয় এইটো। মোৰ মানে চাবচোন আপোনাৰ কেতিয়াবা জলদি ষ্টপ লছ হিট হৈ যায়, আপোনাৰ ইম'শ্যন বহুত ট্ৰিগাৰ হয়, আপোনাৰ আকৌ এটা ট্ৰেড ল'বলৈ মন যায়, বাট সেইটো মেনেজ কৰাটোৱে ডাঙৰ কথা। চ' এইটো মেনেজ কৰিলোঁ, এটাই ট্ৰেড লৈছোঁ, আপুনি চাব পাৰে, ঠিক আছে। চ' একো নাই, এতিয়াতো লছ হৈ আছে, এতিয়া বস্তুবোৰ এটা ষ্টেবলত আহি যাব, ষ্টেবল হৈ যাব মাইণ্ডছেটত, ঠিক আছে। চ' তেতিয়া প্ৰফিট হোৱা আৰম্ভ হ'ব, ঠিক আছে। এতিয়াতো টিউশ্যন ফিজ ভাবি দি থাকোঁ, এতিয়া মাৰ্কেট লাৰ্ণিং কৰি আছোঁ ন, কষ্ট লাৰ্ণিং ফিজ সেইটো দিব লাগিব, ঠিক আছে। চ' এতিয়াতো কৰি লাভ নাই, এতিয়া ট্ৰেপ চলি আছে, চাব মই দেখুৱাই দিছোঁ। এতিয়া এইটো ৰেঞ্জত ফাঁচি গৈছে, এইটো এটা ৰেঞ্জ, ইয়াৰ পৰা ইয়ালৈ এই ৰেঞ্জত ফাঁচি আছে। চ' ইয়াৰ ভিতৰতো ট্ৰেড নকৰিবই, আইদাৰ এইটো ব্ৰেকৰ ওপৰত যাব দিয়ক, আইদাৰ 48,000 ব্ৰেকত যাব দিয়ক, তেতিয়া আপুনি এইটো পুল বেকত ট্ৰেড কৰিব। এতিয়া ইয়াৰ মাজত ট্ৰেড নকৰিব। মইতো ট্ৰেড লৈ গৈ আছিলোঁ, বাট আকৌ চালোঁ যে এইটো ট্ৰেপত ফচি যায়। নিফটিত ভাল মুভ আহি আছে, বেংক নিফটি এক্সপায়াৰী হয়, চ' ইয়াতে ট্ৰেপ মাজতে ফাঁচি আছে, চ' ইয়াতে ট্ৰেড কৰি লাভ নাই, ঠিক আছে। চ' আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, ধন্যবাদ।